আৰু ভৱিষ্যতো আছে আৰু আপোনালোকে আশীৰ্বাদ আৰু সহায় শিকাৰ কাৰণে আজি কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কাউন্সিলৰ গঠন কৰিব আমি সক্ষম হৈছোঁ আৰু বিধানসভা 4টা চিটো আমি দখল কৰিবলৈ সক্ষম হৈছোঁ। লোকসভা দুবাৰকৈ আমি ভাৰতীয় জনতা পাৰ্টি আমি দখলত আছোঁ। গতিকে যিবিলাক ইয়াত আপোনালোকে আজি আহিছে আমি সভাপতি ডাঙৰীয়াৰ লগত লিষ্টটো লৈছোঁ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠসকলৰ কাৰণে। এবাৰ 5জন আমাৰ ভাৰতীয় জনতা পাৰ্টী প্ৰাৰ্থী আছে। ইয়াত আমি কোন প্ৰাৰ্থী জ্যেষ্ঠৰ কাৰণে মই মোৰ ফালৰ পৰা গামোচা এখন দিলোঁ। গতিকে আপোনালোকৰ আশীৰ্বাদ মৰম আৰু সহায়তা কৰিব লাগে। আপোনালোকৰ ছিনিয়ৰ যিবিলাক কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টী আছে 3জন বা 5জন আছে আমাৰ। সেই 5জনত ৱেষ্ট কাৰ্বি আংলং 2জন, আমৰি ৰংখেং, হাৰঘাট, ডিফু আৰু বোকাজান 5টা চিটত যাতে বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে আপোনালোকে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ মৰম আৰু সহায়তা কৰিব লাগিব। তাৰ কাৰণে আজি আপোনালোকক মাতা হৈছে আৰু আমাৰ ফালৰ পৰা বা মোৰ ফালৰ পৰা প্ৰত্যেকজন কাৰ্যবাহী সদস্যা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ ছিনিয়ৰ কাৰ্যকৰ্তাসকলৰ কাৰণে আমি এখন গামোচা এখন আপোনালোকে হ'ব। তাৰপাছত বৰষুণৰ কাৰণে ইমানখিনি সুবিধা দিব লাগে সুবিধা দিব পৰা নাই। ওপৰৰ যিটো নেদেখাজনৰ আশীৰ্বাদ দিয়াত যেন লাগিছে আজি বৰষুণ দিয়াটো, হয়নে নহয়? এইবিলাকৰ কিবা এটা কেণ্ডিডেটবিলাক আপোনালোকক দিছে সেইটো প্ৰায়ে পাইছে। নোপোৱা মানুহবিলাকৰ মণ্ডল প্ৰেচিডেণ্টে আপোনালোকে ঘৰে ঘৰে কালি এনভেলপ দি আহিব। সকলোৱে পাব এনভেলপ দি। হ'ব চবে।